ঐ বেটা খাবা নেকি? এইফালে ভিডিঅ' কৰ। হা? এইফালে কৈছে কৰ। সি এইখিনি তাতে টুকুৰা কৰি থাকোঁতে বোলে এইডাল টুকুৰাকৈ কৰি দিবলৈ ক'লে হেৰিয়ে কৰি দিলে একেবাৰে নহয় এফালে এনেকৈ ঘূৰি ফুৰিলে সৰিহে এইটো কি কয় সৰি বোলো ঘৰলৈহে নি আছে সেয়া কোনে সিহঁতি এই মোক কুন্দা ছটা দিলে হ'ল এতিয়া দুডাল তাত চাৰিডাল মই কুন্দাকেইটা ল'লোঁ সিহঁতে লৈ গ'লে ঠেলা লৈ আহিছে যে কোনে দিব কুন্দা বিশেষ দিয়ে বিজনাখন ভাতো নব বহুত বাঢ়ি দিলে হেল্ল' এভৰিৱান এইয়া দেখিছে পিকনিক শেহতীয়াকৈ অলপ পিকনিক খাইছোঁ কৰ্মস্থলীত এই জেচিপি কাম কৰি আছোঁ এই জেচিপি পিকনিক খাইছোঁ ভাল লাগিছে আমাৰ বোৱাৰী ভতিজা বোৱাৰী আছে দুজনী নাতিনী আছে দুটা গতিকে নাতিনী বোৱাৰী গোটেইখিনি মিলি এই দিছে পূৰা আমলেট মটৰমাহ এই আমলেট আমলেট এইটো জুঠা কৰা নাই এই ডিম 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 এই পোৱালি খাই আছে নাতিনী নাতিনে চিলেকি খাইছোঁ চিলেকি খাইছোঁ খাই ভাল লাগিছে এই পিকনিক 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 বৰবিল পথাৰত পিকনিক দেখিছে পিকনিক কাটাকানা পিকনিক এই আহি আছে আমাৰ এগৰাকী মানে নবৌ আহিছে নবৌ আহিছে এই নবৌ কেনেকৈ ক'লে এই নবৌ আহিছে এই নবৌ আহিছে সেইটো খাটাৰনাক পিকনিক শুনো হ'ল গম পাইছে আৱাৰ লাইফ চাব আপোনাৰ পৰিয়ালটো উৎসাহ পাব আৰু লগতে ল'ৰা ছোৱালী ক্ষেত্ৰতো কিছুমান দিহা আছে দিহাখিনি চাব আৰু বিশেষকৈ আপোনালোকৰ লাইফ আৰু আমাৰ লাইফ এক সংগ্ৰামৰ পথৰ আশাৰ ৰেঙনিৰ যুগত আপুনি সহায় কৰক শ্বেয়াৰ কৰক আৰু লগতে আপোনাৰ মনটোৱে যদি কয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক তেতিয়াহ'লে আমি উৎসাহ পাম উদ্দীপনা পাম ধন্যবাদ নমস্কাৰ